সেই বন্ধুসকল আজি আমি গুৱাহাটী জু চাবলৈ আহিছোঁ। ভাবিলোঁ আমাৰ লগত আপোনাকো গোটেই জুখন একবাৰ দেখাই দিওঁ। আৰু আপোনালোকে চিধা সোমাই ৰাইট চাইডে চালে গুৱাহাটী জুৰ টিকেট কাউণ্টাৰটো দেখা পাব। আৰু জু এণ্ট্ৰি কৰাৰ আগতে ইয়াতে আপোনাৰ সকলোখিনি চেকিং কৰা হ'ব। আৰু আজি জু গেটত বহুখিনি মানুহ দেখিবলৈ পাইছোঁ। আৰু জুত সোমাই আপুনি এই মেপখন দেখা পাব, য'ত গোটেই বিৱৰণখিনি দিয়া হৈছে, আপুনি কোনটো জেগাত কোনটো জন্তু দেখা পাব। আৰু আমি সোমাই প্ৰথমেই চৰাইটোক দেখা পালোঁ, যাৰ নাম হৈছে নৰ্থ হৰ্ণবিল। আৰু আমি ইয়াতে কেইবাটাও হৰ্ণবিল চৰাই দেখা পালোঁ। আৰু এই কাছকেইটা চাওকচোন, ইমান মৰম লগাকৈ জিৰণি লৈ আছে। আৰু অলপ আগত আহি এই বৰ্ডখন দেখা পালোঁ, য'ত কোৱা হৈছে কোনখিনি জেগাত কি থোৱা হৈছে। আৰু এই জংগল কেটটো চাওকচোন, একদম আমাৰ ঘৰত পোহনীয়া মেকুৰীটো যেনহে লাগিছে। আৰু ই হৈছে ব্লেক পেন্থাৰ, ক'বলৈ গ'লে ইও কেট ফেমিলিৰে এটা মেম্বাৰ হয়। আৰু এই বেনাৰখনৰ হিচাপত আমি গ'লে হিমালয়ান ব্লেক বিয়াৰ, লায়ন আৰু টাইগাৰ দেখা পাম। ব'লকচোন আমি একেলগে চাওঁগৈ। আৰু এইটো আমি দেখা পাব পাৰিলোঁ হিমালয়ান ব্লেক বিয়াৰ। আৰু এই লিঅ'পাৰ্ডৰ খোৱা টাইম হৈ গ'ল। আৰু ই এটা নিজৰ পচন্দ জেগা বিচাৰি আছে, য'ত ই নিজে আৰামত বহি পেলাই গোটেই খাদ্যখিনি আৰামত খাব পাৰে। ব'লকচোন আমাৰ আৰু যদি কিবা চাবলৈ বাকী আছে চাওঁগৈ। এই মৰম লগা হিমালয়ান ব্লেক বিয়াৰটো চাওকচোন, কি ধুনীয়াকৈ ৰেলিঙৰ ওপৰত গৈ শুই আছে। ব'লকচোন আমি আৰু অলপ এক্সপ্ল'ৰ কৰোঁগৈ।
আৰু আমি ইয়াতে সিংহ দেখা পালোঁ। ইয়াতে দুটা সিংহ আমি দেখা পালোঁ, কিন্তু দুইটাই ধুনীয়াকৈ আৰামত শুই আছে। আৰু ইয়াৰে আগত আমি গ'লে দেখা পাম ৰয়েল বেংগল টাইগাৰ। ব'লকচোন চাওঁগৈ। আৰু ইয়াতে আমি দেখা পালোঁ দুটাকৈ ৰয়েল বেংগল টাইগাৰ। আৰু বাঘকেইটাই ইয়াতে ইফাল সিফাল কৰি একেটা জেগাতে ঘূৰি থকা দেখা গ'ল। আৰু ইয়াতে আমি দেখা পালোঁ নীল গাই বঢ়িয়াকৈ গোটেইকেইটাই একেটা জেগাতে বহি আছে। আৰু ইয়াতে আমি দেখা পালোঁ অষ্ট্ৰিচ। দুইটাই খুব ধুনীয়াকৈ ইটোৱে সিটোৱে খেলি ফুৰিছে। ব'লকচোন আমি আৰু কিবা এক্সপ্ল'ৰ কৰিব পাৰোঁ নেকি। অলপ ছাইডত আহি আমি দেখিবলৈ পালোঁ পিগমি হগ। এই গোটেইখিনি চাই আমাৰ কমেও 2.5 ঘণ্টামান হৈ গ'ল। ব'লকচোন আমাৰ যদি কিবা আৰু থাকি গ'ল সেয়াও চাই লওঁগৈ একেলগে। আৰু এতিয়া আমি জেকেল দেখা পালোঁ। কেমেৰাত অলপ স্পষ্ট হোৱা নাই কাৰণ জেকেলকেইটা একদম চুকত গৈ সোমাই আছে। আৰু ইয়াৰে ছাইডত হাইনাও ৰখা হয়, কিন্তু আমি দেখিবলৈ নাপালোঁ। আৰু আমি এতিয়া দেখা পালোঁ ইমু, কিন্তু দেখিবলৈ অলপ অষ্ট্ৰিচ যেনেই লাগে। আৰু আমি এনেকৈ আধা দিন জুত খোজ কাঢ়ি কাঢ়ি কটালোঁ। আৰু আগত আহি আমি কেইবাটাও ঘৰিয়াল দেখা পালোঁ। আৰু ইয়াতে আমি ৰজি পেলিকান বুলি চৰাইটো দেখা পালোঁ। চৰাইকেইটা অলপ দূৰত আছে, যিহেতু কেমেৰাত স্পষ্টকৈ কেপচাৰ হোৱা নাই। আৰু আমি অলপ আগত গ'লে অসমৰ সাধাৰণ সাপবোৰ দেখা পাম। ব'লকচোন ইয়াত কি সাপ ৰখা হৈছে চাওঁগৈ। আৰু ইয়াৰ ছাইডলৈ আহি আমি জলহস্তী দেখিবলৈ পালোঁ। দুইটাই খুব ধুনীয়াকৈ খেলি থকা দেখিব পালোঁ। আৰু এতিয়া জুৰ ভিতৰত থকা ৰেষ্টুৰেণ্টতে আমি অলপ খাবলৈ আহিলোঁ।
আৰু আমি এক্সিট গেটৰ অলপ ওচৰত আহিয়ে এটা কেংগাৰু দেখা পালোঁ। ইয়াৰ আগত আহি আমি এটা দুটা কাছও দেখা পালোঁ। আৰু এনেকেই আমি গোটেই দিনটো ঘূৰি ঘূৰি এতিয়া এক্সিট কৰিব ওলাইছোঁ। তো বন্ধুসকল, আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে। এনেদৰে আৰু চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।